এইফালে হ'ল কেইটামান উখোৰা চাউল আৰু অকণমান মিঠাই দেখিছে নহয়, মিঠাতেল আৰু অকণ নিমখ, এইটো নিমখৰ বৈয়াম। একদম আজি মানুহজন যিকেনে মই যিকো নাজানো আৰু দেই, মানুহজনৰ অনুৰোধত মানে মই কৰিব লৈছোঁ। আৰু এইটোতো মিছা বুলি মই জানোৱে বাৰু, কিন্তু মানুহজনক এতিয়া ভুল প্ৰমাণিত কৰিব লাগিব। হয়, যদিতো হৈ যায়তো ভালেই, মানুহজন জিকি যাব, নহ'লে মই জিকি যাম বাৰু। দেখি যে ট্ৰেণ্ডিঙত দেখাই থাকে মুড়ি কেনেকৈ বনায়, এতিয়া মই কৈ আছোঁ যে মানুহজনক এইবোৰ ভিডিঅ' মিছা, কিন্তু মানুহজনে নেমানে, মানে কৰি চাবই লাগে। এয়া কৰি চাইছোঁ। কুকাৰ পাতি তেল দিলোঁ, আৰু যিহেতু মই খৰি জুই ব্যৱহাৰ কৰি আছিলোঁ, গতিকে কুকাৰটো খৰি জুইতে যিহেতু দিওঁ, গতিকে ময়ো সেই খৰি জুইতে কম জুইতে বনালোঁ। এটা হুইচেল মৰাৰ পিছত মই উলিয়াই দিলোঁ। এই অৱস্থা দেখিছেনে? এতিয়া মানে মই জিকিলোঁ, সেইটো মানে প্ৰমাণ হৈ গ'ল। গতিকে মানুহজনক মই মানুহজন যিহেতু ঘৰত নাই, বাহিৰত আছে, গতিকে মানে তেখেতক দি পঠিয়াম বুলি মই ভিডিঅ'টো কৰিছোঁ। লগতে আমাৰ ক্ৰিয়েটৰসকলক কৈছোঁ, মিছা ভিডিঅ' এটা বনাই ভিউজৰ আশাত মানে এটা ভিডিঅ' আপলোড নিদিব। সকলো মানুহ আচলতে চতুৰ নহয় দেই, একদম ক্ৰিয়েটৰসকলে ধৰক ভিউজৰ আশাত এটা ভিডিঅ' আপলোড দিয়ে, বহুত টকা তেওঁলোকে ইনকাম কৰিব পাৰে, কিন্তু এই সাধাৰণ মানুহবিলাকৰ কাৰণে কিমান এতিয়া আমাৰ মানুহজনৰ ক্ষেত্ৰতে চাওকচোন। সেই মানুহজনে মোক 3 দিন কৈছে, মই কৈছোঁ যে এইটো মিছা, মানুহজনে নেমানে, কৈছে এইটো কৰি চালেনো কি অসুবিধা হয়, গতিকে মই আজি কৰি দেখাবলগীয়া হৈছে। গতিকে চাওকচোন কথাটো বাৰু, কেনেকুৱা মানুহৰ প্ৰভাৱ পৰে ন এইবিলাক ভিডিঅ'। গতিকে মানে ভিডিঅ'বোৰ দিওঁতে নহ'লে ওপৰত কেপশ্যনত লিখি দিব, কিন্তু ডাইৰেক্ট মানে এইটো মুড়ি হয়ে, এনেকৈ হয়ে, কিন্তু মুড়িটো তেনেকুৱা নহয় ন। আমি সকলোৱে জানো, কিন্তু পুৰুষসকলেতো বহুতখিনি মানুহে নাজানে, মহিলাসকলে বাৰু জানে, কিন্তু পুৰুষসকলেতো সকলোৱে নাজানে কথাবিলাক। গতিকে মোৰ সেইকাৰণে আজি কৰি মানুহজনকো দেখাইছোঁ, আপোনালোককো মানে কথাটো কৈছোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিওঁতে অকণমান কেপশ্যনটো অলপ ভালকৈ লিখি দিব, যাতে মানুহৰ সুবিধা হয়। সেইকাৰণেহে মানে কথাখিনি ক'লোঁ, সেয়াই আৰু।